নমস্কাৰ, মোৰ মিনি ব্লগটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি চেলেঞ্জ ষ্টেজৰ পঞ্চম দিনটো মোৰ, আৰু শোৱাৰ পৰা উঠিয়ে দৈনন্দিন যিখিনি মোৰ কাম গেট খোলাৰ পৰা আদি কৰি সেইখিনি মই প্ৰথমে কৰি ল'লোঁ। আৰু ঘৰতে এয়া ফুল লগাইছিলোঁ, ইমান ধুনীয়াকৈ ৰাতিপুৱাই ফুলি দেখি ভাল লাগিছে মনটো। তাৰপিছত অলপমান ওলাই গ'লোঁ, যিহেতু বেছি দূৰলৈও নাযাওঁ, আৰু এতিয়া ঠাণ্ডা দিন অহাৰ লগে লগে কুঁৱলী বেছিকৈ পৰি থাকে আৰু ৰাস্তাত গাড়ী মটৰবোৰ বেছি অহাৰ কাৰণে বেছি দূৰলৈ নাযাওঁ। আহিলোঁ, এয়া চোতাল সৰাত লাগিলোঁ, যিহেতু চোতালখন সাৰি ল'লেহে মানে ঘৰ দুৱাৰবোৰ বাহিৰবোৰ চাফা চিকুণ লাগে। গতিকে প্ৰথমে চাফ চিকুণতা কৰি লোৱাটো মেইন, যিহেতু ৰাতিপুৱাই শোৱাৰ পৰা উঠি সদায় চাফা চিকুণ দেখিলে মনটো খুব ভাল লাগে, বাহিৰৰ পৰিৱেশবোৰ। তাৰপিছত এগিলাচ গৰম পানী, মোৰ দৈনন্দিন যিটো কাম কৰাৰ এনাৰ্জি হয় মোৰ, কাম কৰি লৈ আজি যিহেতু আমাৰ পৰিয়ালতে এগৰাকী আইতা ঢুকাইছে, তিলনি আছে, গতিকে তিলনিৰ কাৰণে সকলোবোৰ ঘৰ দুৱাৰ আমি নিয়মতি কৰিবলৈ চাফ চিকুণতা কৰিব লাগিব, যিহেতু এইটো সকলোৰে আমাৰ হিন্দু ধৰ্মৰ নিয়ম হয়। গতিকে সকলোবোৰ পানী দুনি ছটিয়াই লৈ পেলাই মই কাপোৰ কানিবোৰ উলিয়াই লৈছোঁ ধুবৰ কাৰণে, আৰু ঘৰ দুৱাৰবোৰ মুচি কৰি লৈছোঁ। আৰু আইতাগৰাকী দেউতাহঁতৰ বংশ পৰিয়ালৰে হয়, গতিকে অলপমান নিয়ম আমি মানিবই লাগিব। সেইখিনিৰ কাৰণে আমি ঘৰ দুৱাৰবোৰ আজি চাফ চিকুণ কৰিলোঁ। আৰু মতা মানুহ নহ'লে যে ঘৰখনত ইমান দিগদাৰ হয়, আৰু মটৰটো পানী নোলোৱা হ'ল আজি। গতিকে মায়ে মই মানে কিছুমান কামত মই নিজেই লাগি যাওঁ, যিহেতু কৰিবই লাগিব, মানুহ থাকিলেতো কৰিবই লাগিব। আৰু মটৰটো মানে কি হয়, পানী দিলেহে অলপমান টেংকিত উঠাই, গতিকে আকৌ সেইখিনি কাম কৰি লৈ কাপোৰ কানি ধোৱা আছিলে, দুইজনী একেলগে ধুলোঁ। মায়ে ক'লে বোলে তই ধুই যাম, মই মেলি যাম, দুইজনী সেইকাৰণে একেলগে কামখিনি কৰি ল'লোঁ। আৰু একেলগে কৰিলে সহজো হৈ পৰে, অকলশৰীয়াকৈ কৰিলে অলপ কষ্টও হয়, যিহেতু সেইকাৰণে মায়ে অলপমান সহায় কৰি দিয়ে। সেইখিনি কাৰণে মোৰ অলপ সহজ হয় কামবোৰ কৰিবলৈ, আৰু অলপমান সহায় কৰি দিলে ভালো লাগে মনটো। তাৰপিছত এয়া তিলনিলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ, যিহেতু কাম বন কৰিলোঁ, খুব ভোক লাগিছিলে। মায়ে বোলে গাখীৰ অকণ আছে, তাতে ব্ৰেড দি পেলাই অকণমান খাই লত, তাত দেৰিও হ'ব পাৰে। তাৰপৰা ইয়াত বৰতীয়া ভাতৰ যোগাৰ কৰি আছে, যিহেতু পৰিয়ালটো আজি একেলগে খাব। খাওঁতে 3টা 4টাই বাজিলে। বাকী পিছৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম।